ভিডিঅ'ৰ শেষত মই এটা কুৱেশ্যন কৰিম শুদ্ধ উত্তৰ দিয়া কেইজনমানক মোৰ ফালৰ পৰা স্পেচিয়েল গিফ্ট দিয়া হ'ব 2025 এনেকুৱা ভয়ানক বছৰ যাতে কেতিয়াও নাহে মহাকুম্ভত 82 জনে প্ৰাণ হেৰুৱাইছিল তাৰ পিছত নিউ দিল্লী ৰেলৱে ষ্টেচনৰ দুৰ্ঘটনা 18 জনে ঘৰ গৈ নাপালে আৰু পাহালগামত টেৰৰিষ্ট এটেকত 26 জনে মৃত্যুক খাবৰি ল'লে আকৌ ভয়ানক এয়াৰ ইণ্ডিয়া প্লেন ক্ৰাছ নিমিষতে 240 জন শেষ আকৌ RCB জয়লাভ কৰাৰ দিনা 11 জন পাঞ্জাবৰ ফ্লাডত 55 জন মৃত্যু হয় আৰু উত্তৰাখণ্ডৰ বানপানীত 13 জন মৰি গ'ল 66 জন এতিয়ালৈ মিছিং সাউথ এক্টৰ বিজয় থালাপতিৰ ৰেলীত 40 জনলৈ মৃত্যু হয় ৰিসেন্টলি ৰেডফৰ্ড বম ব্লাষ্টত 10 জনে প্ৰাণ হেৰুৱাইছে আৰু এতিয়ালৈ বহুতো হস্পিটেলাইজ হৈ আছে এই কিজনটো ধৰা পৰিল নহলে ইহঁতৰ প্লেনিং বহুত ডেঞ্জাৰ আছিল ৰাইচিন নামৰ জহৰ দি একেলগে 10 লাখ মানুহ মাৰাৰ প্লেনিং আছিল 2025 আমাক এটা শিক্ষা দি গ'ল যে আমাৰ লাইফ আনপ্ৰেডিক্টেবল সবনহল এটা কোৱেশ্চন হল উত্তৰাখণ্ডৰ বানপানীত কেইজন মৰিছিল আৰু কেইজন মিছিং হৈছিল কমেন্টত জনাওক